হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছানে? হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি আমি এখন ঠাইলৈ গৈ আছোঁ। বলক গুগল মেপ চিন্তি ঠাইখনলৈ যাওঁ। হাই ফ্ৰেণ্ডছ, আহি আমি এখন গাঁও পালোহি। প্ৰায় 15-20 কিলোমিটাৰমান আহি এই গাঁওখনৰ ভিতৰত পালোহি। আৰু ইয়াৰ পৰা আমাৰ য'ত যাব গৈ আছোঁ ডেষ্টিনেশ্যনটো সেই জেগাকণলৈকে আৰু 6-7 কিলোমিটাৰমান হ'ব। তাৰপিছত গৈ পেলাই আমি পাই যাম। কি আছে বলক জেগাত দেখুৱাই আছোঁ। ওচৰ পালে দেখাই আছোঁ, এতিয়া নকওঁ বলক। আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। চাওক না, পথাৰ চাৰিওফালে পথাৰ, কেৱল পথাৰ, পূৰা মুকলি। ধান খেতি। গাইজ আহি আমাৰ ফাইনেলি ডেষ্টিনেশ্যনটো পাই গ'লোঁ। এতিয়া বাইক পৰিলে হয় অলপ পৰা। ত' আমি আহিছিলোঁ পুখুৰীটোলৈ, পদুমণি পুখুৰীটোৰ নাম। মানুহে কয় বোলে পুখুৰীটো বহুত ধুনীয়া, তো চাবলৈ আহিলোঁ সেইটো কাৰণে। তো আপোনালোকেও চাওক। ইয়াত এটা কাহিনী আছে, কাহিনীটো বাৰু মই কৈ আছোঁ। বহুত ডাঙৰ পুখুৰী হয়, সম্পূৰ্ণ মুকলি পৰিৱেশ, হুলস্থুল নাই, পূৰা নিতালতল। চ' এইফালে আগবাঢ়ি নাযাওঁ, আগবাঢ়ি গ'লে আমি গাঁও পাম, সেইপিনে আমি নাযাওঁ। পুখুৰীটোৰ এটা ভিউ লৈ লওক আপোনালোকে। বহুত দীঘল পুখুৰী, কুঁৱলী থাকিলেতো এইটো মূৰৰ পৰা সিটো মূৰ দেখাই নাপায়, পূৰা অন্ধকাৰ হৈ থাকে। এই পদুমণি পুখুৰীটোৰ কাহিনীটো শুনক। মানুহে যেতিয়া নাম সকাম পাতিলে যিখিনি বস্তু সামগ্ৰী লাগতিয়াল হয়, যেনে শৰাইখন, ধৰক গামলাটো বা চৰিয়া, যি বস্তু মানে এই পুখুৰীটোত বিচৰা যায় সকলোবোৰ পোৱা যায়। তো কেনেকৈ যেতিয়া মানে মানুহ আহি পেলাই অৰ্পণ কৰিব লাগিব ভগৱানক, অৰ্পণ কৰাৰ পিছত ৰাতি বস্তুখিনি নিজে পুখুৰীটো কাষ চাপি যায়। কাষ চাপি যোৱাৰ পিছত ৰাতিপুৱা আৰু আহি পেলাই লৈ যায় মানুহে, লৈ গৈ পেলাই আকৌ ৰাতি আহি পেলাই এই পুখুৰীটোৰ কাষত থৈ পেলাই মানে ধূপ ধূনা জ্বলাই পেলাই গুচি যায় ভগৱানক অৰ্পণ কৰি পেলাই। আকৌ বস্তুখিনি নিজে পুখুৰীটোৰ পানীৰ তলত সোমাই যায়। মই যিমান দূৰ জানো কৈছোঁ, প্ৰায় 300-400 বছৰ আগৰ কথা, কিমান দূৰ সত্য মই নাজানো বাৰু। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবত আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে যেন মোৰ এই সৰু চেনেলটো। তো অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই।